Hello guys, এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিওটো মই শুট কৰি আছো মোৰ ব্লগিং চেনেলটোৰ কাৰণে। আসলে মই পাহৰিয়ে গৈছিলো যে মোৰ এটা ব্লগিং চেনেলো আছে য'ত মই মাজে মাজে ভিডিও আপলোড কৰো। আগতে তো প্ৰায় সদায় কৰিছিলো টাইম থাকতে। কিন্তু এতিয়া এনেকুৱা হৈছে যে টাইমে নাপাওঁ মই শুট কৰিবৰ কাৰণে। এনেকুৱা বহুত বস্তু গুচি গ'ল যিবিলাক আপোনালোকক দেখুৱাব লগা আছিল মই ভ্লগত। এনেকুৱা বহুত কিবা কিবি ইভেন্ট গুচি গ'ল মোৰ লাইফত বহুত কিবা কিবি গ'ল মানে আপোনালোকক দেখুৱাব লগা। কিন্তু শুট কৰিবলৈ টাইম নাপাওঁ ভিডিওটো শুট কৰিবলৈ মই টাইম নাপাওঁ। মোৰ এটা পোয়েট্ৰি চেনেল আছে তাত ভিডিও আপলোড কৰিব লাগে প্লাস কলেজৰ কামবিলাক থাকে এক্সাম ধেৰ কিবা কিবি ভিডিও দিয়াটো মেইনটেইন কৰাটো খুব জটিল মানে আজি ঘপকে মনত পৰিলে যে মই ব্লগিং চেনেলটোৰ কাৰণে এটা ভিডিও শুট কৰোঁ কি দেখাম কিবা এটা নিশ্চয় স্পেচিয়েল আছে দেখুৱাবৰ কাৰণে এতিয়া মই এই ৰুমটোতে আছো আৰু মোৰ হোষ্টেলৰ যিটো ৰুম মই যেটো হোষ্টেলত থাকো হোষ্টেলৰ এই ৰুমটোতে আৰু এতিয়া পেট পেলাই পৰি থাকো আৰু বেলেগটো কাম নাই মই ভাবিছো আজি মানে আপোনালোকক মই যিবিলাক কবিতা ৰেকৰ্ডিং কৰো সেই কবিতা ৰেকৰ্ডিং কৰা সেটআপটো দেখুৱা মানে কেনেকৈ ৰেকৰ্ডিং কৰো খেল চলি আছে সেইকাৰণে ইমান উকি আছে মানে খেল চাই আছে ফুটবল খেল হোষ্টেলত আৰু থাকিব এইবিলাক তাৰ মাজে মাজে আৰু মই ভাবিছো মানে আজি মোৰ সেটআপটো দেখুৱা ক'ত মই ভিডিও ৰেকৰ্ডিং কৰো আৰু মই কেনেকৈ কবিতা ৰেকৰ্ডিং কৰো যদি আপুনি মোৰ কবিতা শুনা নাই আপুনি ইনষ্টাগ্ৰামত গৈ শুনিব পাৰে ইনষ্টাগ্ৰামৰ লিংকটো হৈছে অন্তুৰাজ নাথ লিংক নহয় ইউজাৰ নেমটো অন্তুৰাজ নাথ তেনেকৈ সাৰ্চ কৰি দিলে মোৰ আহি যাব আৰু মেক্সিমাম তাতে কবিতাই আছে গতিকে আশা কৰিছো আপুনি মোৰ কবিতা শুনিব ভাল পালে লাইক শেয়াৰ লগতে কমেন্ট কৰি দিব মোৰ ইউটিউব চেনেল আছে অন্তুৰাজ নাথ এটা য'ত মই কবিতা আপলোড কৰো এটো মোৰ ব্লগিং চেনেল মানে দুটা আছে মোৰ চেনেল মেইনলি হেতু চেনেল মই দি থাকো মাজে মাজে ভিডিও এটো ধে দিবলৈ টাইম নাপাও ভাবিছো এতিয়া পৰা মই লাহে লাহে কন্টিনিউ কৰি কমসে কম সপ্তাহত যদি এটা কো দিব পাৰো বেলেগ একো নাই মানে মোৰ নিজৰে ভৱিষ্যতে চাই পেলাই মোৰ কথাবিলাক মনত পৰিব স্মৃতিবিলাক এইবিলাক এনেকুৱা কৰিছো বুলি হেতু আৰু বেলেগ মানে মই দেখুৱাইছো ৰব মোৰ মানে ৰুমৰ সেটআপটো 1 মিনিট এইটো হল মোৰ ৰুমটো ৰুমৰ এইটো কৰ্নাৰটো মোৰ এফালে মোৰ লগৰ এজন থাকে এইফালে মই থাকো এটো সাইডত এটো মই থাকো আৰু মই ইয়াতে ভিডিও শুট কৰো ইয়াত বহিলো এখন চকীখন আসলে ইয়াতে ভাল চকীও পায় মানে এনেকুৱা ধৰণৰ যত এটা ফিল্টাৰটো থৈ দিয়া আছে কিন্তু ইউজ নকৰো তেনেকুৱা কাৰণ ভিডিও বনাবলৈ অসুবিধা হয় এখন চকীয়ে ভাল ভিডিও বনাবৰ কাৰণে এখন চকী ভাল হয় ভিডিও বনাবৰ কাৰণে গতিকে এখন চকী মই ইউজ কৰো আৰু এইটো হল মোৰ সেটআপটো দেখিছেনে এটা ল্যাপটপ মই দেখাই দিছো ৰব প্ৰথমতে চকীখনত বহিলো এটা ল্যাপটপত এনেকৈ মোৰ ওলাই থাকে এটো এখন হেৰি লগাই থৈ দিছো ওয়ালপেপাৰখন এখন মোৰে হয় প্লাস আৰু এই বস্তুটো মই লগাইছিলো বনাইছিলো সৰি অন্তুৰাজ এনেকৈ কাগজেৰে কাটি ভিতৰত লাইট ভৰাই দিছো মোৰ ভিডিওবিলাকৰ ব্যাকগ্ৰাউণ্ডত ওলাই কেতিয়াবা ভাল লাগে এনে ভাল লাগে আৰু বাকি মানুহবিলাক ইমপ্ৰেছ হৈ যায় এটো দেখিলে হোষ্টেলৰ ভিতৰত থাকে মোৰ ৰুমতে আছে এটো এনেকুৱা বস্তু এটা এফালে মোৰ এটা ট্ৰাইপডাল থৈ দিয়া আছে এইটো মাইক থৈ দিয়া আছে এই মাইকটো সৰি এইটো পিটো মানে মই এনে থৈ দিও মই মুৰটো পিন্ধিলো এনেকৈ আৰু টুপিটো মই এনেকৈ মাজে মাজে পিন্ধিলো ভিডিও বনালেও পিন্ধো কেতিয়াবা এনেও পিন্ধাকো ভাল লাগে টুপিটো পিন্ধি কিন্তু যেতিয়া মই ভিডিও নবনাও তেতিয়া মই এই মাইকটো থৈ দিও ওপৰত এনেকৈ মানে তেতিয়া কি হয় ধুলিবালিৰ পৰা সেভ হয় মানে মাইকটো কমসে কম সেভ হৈ থাকে অলপমান আৰু লেটেৰা যিকোনো হোষ্টেলৰ কথা পানী চানি পৰি যাব পাৰি পানী খাই থাকোতে মোৰ ল্যাপটপতে পানী পৰি যায় কিন্তু সাতা পৰি যায় গতিকে তেনেকুৱা এটা নহওক মানে হেতু কাৰণে মই থৈ দিও এটো বহুত সেনসিটিভ মাইক গতিকে এটো বেয়া হৈ যাব পাৰে পটকে হেতু কাৰণে আৰু এটো বাৰু পিন্ধিয়ে লৈছো এতিয়া মই এনেকৈ মূৰত তাৰ পিছত এইখিনি থৈ দিছো এটা লাইট এই লাইটটো দিয়ে বেলেগ ৰঙৰ পোহৰ মই অন কৰি দিছো দেখিছে লাইট জ্বলি গল বিভিন্ন ধৰণৰ পোহৰ দিয়ে এতিয়া ব্লিংক কৰি আছে বাৰু ডাইৰেক্ট লাইটটোত মই কেমেৰাটো ৰাখি থোৱাৰ কাৰণে এই ৰেড গ্ৰীন ইয়েলো সৰি ব্লু বেলেগ দিয়া যিবিলাকে মোৰ ফেসত লাইটটো মানে এটা ভাল এফেক্ট দিয়ে এটা ভিডিও বনালে মানে এইটোৱে আৰু মোৰ সেটআপটো মানে যিমান পাৰো হোষ্টেলতো মই এটা পাৰ্মানেন্ট সেটআপ কোনো কাৰণত বনাব নোৱাৰো যিমান পাৰো মই এটা টেম্পোৰাৰী সেটআপ বনাব চেষ্টা কৰিছো যাতে ভিডিওবিলাক ভাল আহে ভয়েস কোৱালিটি ভাল আহে আগতে মই সাধাৰণ ডাল বয়াৰ মাইকে ৰেকৰ্ডিং কৰিছিলো ৰিসেন্টলি মই এই মাইকটো কিনি ললো আৰু এতিয়া বহুতে কৈছে ভাল আহে প্ৰফেশনেল আহে বুলি আৰু বস্তুটো মাইকটো হলেই নহব স্কিলও লাগিব এডিট কেনেকৈ কৰিব লাগে কেনেকৈ এটা প্ৰফেশনেল আউটপুট উলিয়াব পাৰি এনেকুৱা বহুত ধৰণৰ গতিকে আৰু এনেকুৱা আৰু হোষ্টেলত এনেকৈ থাকো আৰু আকৌ মই এই বিছনাখনত বহি লৈছো টুপিটো ভালকৈ পিন্ধিলো ওকে বিছনাখনত বহি লৈছো মই যে দেখালো মানে মোৰ এই সেটআপটো এইটো দেখিছেনে এইটো মানে মোৰ বহুত মন মানে মই এটা ষ্টুডিও টাইপ বনাবৰ কাৰণে
তাত মই কাম কৰিবৰ কাৰণে তো ভিডিঅ'ও হ'ব পাৰে বা মিউজিক ষ্টুডিঅ' হ'ব পাৰে অডিঅ' ৰেকৰ্ডিং কৰা কিন্তু এতিয়ালৈ সম্ভৱ হোৱা নাই কাৰণ এতিয়া মই ঘৰৰ পৰা বাহিৰতে থাকোঁ হোষ্টেলত থাকোঁ হোষ্টেলতো তেনেকুৱা এটা ষ্টুডিঅ' বনোৱাটো সম্ভৱ নহয় কাৰণ চব বস্তু টেম্পৰাৰী হয় হোষ্টেলত এতিয়ালৈকেতো মই ক'তো ভালকৈ মানে পাৰ্মানেণ্ট হৈ থকাই নাই মানে আজি হোষ্টেলত আছোঁ আজি এইটো ৰুমত আছোঁ কালি হয়তো বেলেগ এটা ৰুমলৈ গুচি যাব লগা হ'ব পাৰে ঠিক নাই মানে গতিকে যিমান পাৰোঁ মই এটা পৰ্টেবল টাইপ পটকৈ তাতে 5 মিনিটত খুলি মেলি চব ঠিক ঠাক কৰি পেলাই ল'ব পাৰি আকৌ নেক্সট 5 মিনিটত আকৌ ফিট কৰিও ল'ব পাৰি এনেকুৱা ধৰণৰ মই এটা ষ্টুডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ এতিয়ালৈতো চাফিচিয়েণ্ট এইখিনি আৰু মই এইটো কথাও বিশ্বাস কৰোঁ যে বস্তু যিয়ে নাথাকক যদি আপোনাৰ স্কিল নাথাকে আপোনাৰ আউটপুট কেতিয়াও ভাল নহয় গতিকে ইমানখিনি বস্তুৰে মই ভালকৈ কবিতা ৰেকৰ্ডিং কৰিবলৈ ট্ৰাই কৰোঁ মই বহুত চায়েৰী লিখোঁ আৰু বহুত চায়েৰী ৰেকৰ্ডিঙো কৰোঁ ভাল লাগে এতিয়া মই মিউজিক প্ৰডাকশ্যনো শিকি আছোঁ আৰু কম দিনত হয়তো মানে গান চান ৰিলিজ হৈ যাব পাৰে এইটো নাজানো আৰু তথাপিতো মানে গান গাওঁ নাগাওঁ পিছৰ কথা গান লিখোঁ মই আৰু মই মিউজিক প্ৰডাকশ্যন শিকিব চেষ্টা কৰি আছোঁ অলপ শিকি আছোঁ ভাল লাগে এইবিলাক মিউজিক কবিতা অভিনয় ছবি এইবিলাক ভাল লাগে এইবিলাকৰ মাজেৰে মানে জীৱনটো জীয়াব খোজোঁ তাৰ বাহিৰে জীৱনটোতনো কি আছে আৰু ভাল লগা কামবোৰ কৰি থাকিব লাগে জীৱনৰ শেষ সময়ত যাতে আমি ৰিগ্ৰেট কৰিবলগীয়া নহয় বুজিছে নহয় জ্ঞান বহুত দিলোঁ আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ আৰু এতিয়াৰ পৰা যি হয় লাহে লাহে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু একদম বেছি মানে মেকানিকেল হৈ মই ভিডিঅ'বিলাক শ্বুট নকৰোঁ মই জেনেৰেল যেনেকুৱা ডে টু ডে লাইফত মই তেনেকুৱাকৈ ভিডিঅ' শ্বুট কৰিম মই যেনেকৈ থাকোঁ তেনেকৈ দেখুৱাই থাকিম আপোনালোকে যাতে মোক বেয়া নাপায় যে ই কেনেকৈ কথা কয় কেনেকৈ ই ভিডিঅ' ৰেকৰ্ডিং কৰে ই যেনেকৈ আছে তেনেকৈ ই ভিডিঅ' ৰেকৰ্ডিং এতিয়া ৰুমত যি পিন্ধি আছোঁ মই তাকেই পিন্ধি পেলাই ভিডিঅ' ৰেকৰ্ডিং আপোনালোকে যাতে দায়দোষ নধৰে আৰু যে ইয়াৰ একো চেঞ্চ নাই বুলি ভিডিঅ'টো ইমানতে সামৰিছোঁ ৰাতি যিহেতু ভিডিঅ' শ্বুট কৰি আছোঁ শুভ ৰাত্ৰি বিদায়